জঘন্য কি বুলি ক'ব আপুনি প্ৰেছাৰ কুকাৰত পত্নীৰ মৃতদেহৰ টুকুৰা উতলাই পেলোৱা হ'ল এই ঘটনাক আপুনি কি ৰূপৰে কি শব্দৰে প্ৰকাশ কৰিব এই জঘন্য ঘটনা সংঘটিত হৈছে এইখন ভাৰতবৰ্ষতে পত্নীৰ মৃতদেহ টুকুৰা টুকুৰ কৰি কটা হ'ল তাৰ পিছত প্ৰেছাৰ কুকাৰত হুইসেল মাৰি দিয়া হ'ল সেই অৱশিষ্ট অংশখিনি এটা ৰদত পেলাই দিয়া হ'ল এই ঘটনা সচেতন সকলো মানুহৰ বাবে সংবেদনশীল সকলো মানুহৰ বাবে সহ্য কৰিব নোৱাৰা এটা বিষয় এনে নৃশংস ঘটনা এগৰাকী যেতিয়া অৱসৰপ্ৰাপ্ত সেনা জোৱানে সংঘটিত কৰিব তাৰ পিছত গোটেই বিষয়টো সুৰক্ষাৰ বিষয়টোত এটা প্ৰশ্নবোধকৰ সৃষ্টি হয় সুৰক্ষাৰ প্ৰসংগটো পিছলৈ দিলোঁ কিন্তু মৰম যেনেৰে বান্ধ খাই থকা এটা সম্পৰ্কৰ পাছত এনেধৰণৰ ঘটনা এনেধৰণৰ জঘন্য নৃশংস ঘটনা এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ জিৰেলাগুড়া অঞ্চলত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এজন প্ৰাক্তন সেনা জোৱানে পত্নীক হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰ কৰি কাটি পেলাইছে আৰু তাৰ পিছত প্ৰেছাৰ কুকাৰত উতলাই দিছে আৰু যি অৱশিষ্ট অংশ আছে সেই অৱশিষ্ট অংশ জিৰেলাগুড়া অঞ্চলৰে এটা হ্ৰদত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগৰ সত্যতা ইতিমধ্যে স্বীকাৰ কৰিছে এগৰাকী সেনা জোৱানজনৰ বিষয়ে ইতিমধ্যে বহুকেইটা বিষয় উন্মোচন হৈছে অৱসৰপ্ৰাপ্ত সেনা জোৱানজনে DRDOত তেওঁ বৰ্তমান সময়ত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত হৈ আছে আৰু এইগৰাকী নাম গুৰুমূৰ্তি আৰু সেই গুৰুমূৰ্তিয়ে নিজৰ পত্নী 35 বছৰীয়া পত্নী পুত্ৰ ভেংকটা মাধৱী তেখেতক হত্যা কৰি তেওঁৰ যি মৃতদেহ আছিল সেই মৃতদেহ টুকুৰা টুকুৰ কৰি এটা প্ৰেছাৰ কুকাৰত বইল কৰি পেলাইছে উতলাই পেলাইছে